মই চাইকেল লৈ যাই আছোঁ কাৰণ মোৰ গাড়ীৰ হৈছে পামচাৰ। তো গাড়ীৰ পামচাৰ হ'লে কেনেকুৱা লাগে আজি গম পালোঁ। অলপ আনিলোঁ ঠেলি, একেবাৰে মানে ঘামি পূৰা একেবাৰে গৰম। মোৰ গাড়ীটো লৈ যাই আছে, এই আগত চাওক ঠেলি লৈ যাই আছে। উপায় নাই, বাগানৰ ডিউটি কৰি আছোঁ। বাগানৰ আজি সেই মাথাত আছিলোঁ আৰু 3 কিলোমিটাৰ ইফালে মেকাৰ, ইমান দূৰ 3 কিলোমিটাৰ ঠেলি আনা নাযায় না। তো আজি চাইকেল, চকীদাৰৰ চাইকেল যাই আছোঁ। চকীদাৰক ক'লোঁ মেকাৰৰ তাতো লৈ যাওক অলপ, আৰু নোৱাৰিম ঠেলিব গাড়ী। পামচাৰযোৰ নহ'লে আজিকালি ভাল হৈছে টিউবলেছ, কিন্তু কোনোৰকম এটা গাড়ী কিনিছোঁ, চলাওঁ, কিন্তু টিউবলেছটো নহয়। আমাৰ দামী গাড়ীটো ল'লেচোন টিউবলেছ পাম। যাই আছে মোৰ আগফালেদি ঠেলি ময়ো ঠেলি লৈ আছোঁ চাইকেল, খোজকাঢ়ি। বহুত দিন পিছত আজি ভিডিঅ' এটা দিলোঁ, সেই ঠেলি যোৱাতে দিলোঁ। মানে ইমান দিন সময় পোৱা নাছিলোঁ বনাব। যি বৰষুণ, এসপ্তাহ লাগাতাৰ বৰষুণ দি বৰষুণ। ৰ'ব পেচাব লাগিছে অলপ, কি কৰোঁ, পেচাব কৰিব লাগিব। এই চাইকেলটো নৰখি দেখোন, চাইকেলটো ৰখিব লাগিব। পেচাব কৰা হ'ল, বহুত জোৰে পেচাব লাগিছিল, কাৰণ বাগানত ডিউটি ঘামি তামি চেছ। যি গৰম দিছে, বাপ ৰ'দ দিছে, আৰু গাড়ী ঠেলিব পাৰিব না। চাইকেল ঠেলি লৈ আছোঁ, চাইকেল ঠেলিয়ে গৰম লাগি আছে। মোৰ গাড়ীটো ঠেলি লৈ যায়ে আছে ইফালে। কাৰোবাৰ হৈছে এনেকুৱা, আধা মানে য'ত একেবাৰে মেকাৰ ঠেকাৰ নাই তাতে পামচাৰ হৈছেই। কিছুমানতো হয় মাজে মাজে, কাৰোবাৰ হৈছে যদি কমেণ্টত জনাব। আজি গম পালোঁ, বাপৰে ইমান দূৰৰ পৰা ঠেলি আনিবা আৰু চাইকেলত এইকেইটা খুলি গৈছে। চাইকেলো চানা কি চাইকেলত হেণ্ডেল নাই, হেণ্ডেল খুলি গৈছে। এই চাওক হেণ্ডেলৰ হেণ্ডেল, এইটো কেনেকৈ বা চলায় সিয়ে গম পায়। তো বলক মেকাৰৰ তাতে দেখুৱাম পিছত কেনেকৈ বনাই আছে। একেবাৰে ঘামি গৈছে দেখ। তো চল বলক মেকাৰলৈ। মেকারে লিক বাতি আছে, এই যে লিক বাতা হয়েছে একটা, মানে এই রিঙর পৰা লিক হয়ে আছে। মেকার তাই বানাই আছে, টিউ লগাই দিব এবার রিঙর, লিক নহয় যেনকে। আর গাড়িটো আছে ইফালে খাৰা হয় মোৰ, এইফালে লিক বাতি আছে। লিক বাতা হলে ঘৰত যাম, ভাত খাম, বাছ।